নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি বনাব ওলাইছোঁ ছজনাৰ তৰকাৰী। তাত কি কি লাগে মই কৈ দিছোঁ। এয়া ছজনা, এয়া আলু দুটা মই কাটি লৈছোঁ, বিলাহী দুটা আৰু পিঁয়াজ দুটা, এয়া জলকীয়াৰ গুড়ি, নিমখ, হালধি, এয়া নহৰু, আদা, বেহাৰ আৰু জলকীয়া। মই কেৰাহীটো আগতে তেল দি কিনে গৰম হ'ব ৰাখি থৈ দিছিলোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ, অকণমান ভাজি ল'ব লাগিব ৰঙচুৱা হোৱালৈকে। এতিয়া মোৰ ভাজা হৈ গ'ল। এতিয়া বেহাৰ আৰু নহৰুখিনি দি দিম, জলকীয়া অকণমান ভাজি ল'ম। এবাৰ নিমখ অলপ দি দিছোঁ, এবাৰ হালধি আৰু অকণমান ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া মই বিলাহীখিনি দি দিম, আকৌ অকণমান সময় ভাজি ৰাখিম। এইবাৰ মই আলুখিনি ভাজি ল'ম। এইবাৰ ছজনাখিনি দি দিম। এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া মই 5 মিনিট সময় ঢাকি থওঁ। এতিয়া মোৰ ভাজা হৈ গ'ল। এতিয়া মই পানী দি কিনে আকৌ অলপ সময় ঢাকি থওঁ। অলপ সময় হৈ গ'ল। মোৰ এতিয়া ছজনা তৰকাৰী হৈ গ'ল। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'টো সকলোত চাই আগতে পায়।